নয়নাজনীক মাতিছিলোঁ, এতিয়ালৈকে অহা নাই। ইমান দেৰি কৰিছে। তাই অহালৈকে মই অকলে অকলে বহি থাকোঁ ৰ। ইমান ধুনীয়া পৰিৱেশটো। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজলি উঠিল উজলি উঠিল। এইজনী পালেহি। তই আহি ইয়াত বহি আছ? মোৰ অলপ পলম হ'ল দেই, বেয়া নাপাবি। কিয় মাতিছিলি কচোন? নেপাওঁ দে, আহ বহ। পৰিৱেশটো বৰ ধুনীয়া অ'। মোৰ মনটো বহুত বেয়া বুজিছ। আহি খুব ভাল লাগিছে। তোক পাই যে আৰু ভাল লাগিছে। তোক মই অলপ কথা ক'বলৈ আছে, সেইকাৰণে মাতিছিলোঁ। বহচোন। সঁচাই ধুনীয়া অ' পৰিৱেশটো। ইমান ধুনীয়া লাগে নহয়, মন বেয়া লাগিলে ইয়াত আহি বহি থাকিব লাগে বুজিছ। পিছে কচোন ক, তোৰ কি কথা আছিল? মই সেইকাৰণে আহিছোঁ। কি জান, তই অনলাইন ক্লাছ কৰি আছ ন? মই যে কৰিবই পৰা নাই অ'। মোৰ মোবাইল নাই। ঘৰত ইমান কৈ আছোঁ মোবাইল এটা কিনি দিবলৈ, দিব নোৱাৰোঁ বুলি কৈছে বুজিছ। কি যে কৰিম মই কেনেকৈ পাছ কৰিম ক? সেইকাৰণে মোৰ মন বেয়া। তোক মাতিছিলোঁ, তই কিবা এটা কিজানি উপায় দিব পাৰই। সেইটো কথাৰ কাৰণে তই মন বেয়া কৰি আছ? কি যে কথাবোৰ ভাবি থাক নহয়। মই থাকোঁতে কিয় চিন্তা কৰিছ? মই নোটছবোৰ লিখি থৈছোঁ নহয়, তোক নোটছবোৰ দি দিম ঠিক আছে। তই চাই লিখি ল'বি। আৰু তোৰ মোবাইল নাই, যেতিয়া মোবাইল হ'ব তেতিয়া তই ক্লাছবোৰ কৰি ল'বি। এইটোনো আৰু চিন্তা কৰিবলগীয়া কথা নে? মই আকৌ ভাবিছিলোঁ বহুত ডাঙৰ কিবা এটা হ'ল বুলি। ডাঙৰ নহয় কিনো, এইকেইদিন মই সেইটো কাৰণে শুব পৰা নাই জান। মোৰ মনটো অনবৰতে মোৰ চিন্তা লাগি আছে, কি যে কৰিম বুলি। আজি যে তই এনেকৈ কবি মই ভবাই নাছিলোঁ। সঁচা দে, তোৰ দৰে বান্ধৱী এজনী যে পাইছোঁ জীৱনত। তোক যে কি বুলি ধন্যবাদ দিম নহয়। মোৰ আজিহে চিন্তাটো কমিল পাই। হ'ব দে অ', মন বেয়া নকৰিবি। মই থাকোঁতে কিয় চিন্তা কৰিছ? মই দিম বুলি কৈছোঁ নহয়। তই এনেই কথাবোৰ চিন্তা কৰি থাক। হ'ব দে, এতিয়া পলম হ'ল, তই ঘৰলৈ যা, ময়ো যাওঁ। আৰু এটা কথা শুন, এতিয়া কৰোণাৰ দিন, ঘূৰি নুফুৰিবি আৰু ক'ৰবালৈ গ'লেও সাৱধানে থাকিবি দেই। ঠিক আছে, বাই। অ'কে বাই, তই ভালকৈ থাকিবি দেই। এতিয়া যাওঁ, মোৰ মনটো বহুত ভাল লাগিছে। মই এতিয়া গান এটা গাই যামগৈ। আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ, আজি মৰণ পাহৰ